চিৰিজবোৰ শান্তি ৰাখক আৰু আপোনালোকৰ যিখিনি কৰ্তব্য যিখিনি কামটো কামনা কৰিছে চিৰিজবোৰ শান্তি ৰাখক আৰু আমি যিখিনি বস্তু আপুনি পাইছোঁ বহুত বহুত ধন্যবাদ ভগৱান মংগল কৰক আপোনালোকক বস্তু মই এইখিনি কোৱা পৰে এনেদৰে আচলতে আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আৰু ওদালগুৰি জিলা নিখিল বড়ো ছাত্ৰ সন্থা যৌথভাৱে আমি এই যি 21 দিনীয়া যি লকডাউন চৰকাৰৰ বা ভাৰতৰ প্ৰধানমন্ত্ৰী ঘোষণা কৰিলে এই লকডাউনৰ আজি 6 দিন মানে আজি ভৰি দিছে আৰু এই 6 দিন যি লকডাউন পাৰ হ'ল আমাৰ বিভিন্ন দৰিদ্ৰ দুখীয়া যিবিলাক দিন হাজিৰা কৰে যিবিলাকে দিন মজুৰি কৰি খায় আৰু কিছু লোক যিবিলাকে ঠেলা আৰু ৰিক্সা মানে চলাই পেলাই নিজৰ মানে জীৱনটো বা নিজৰ ঘৰখন চলাই তেওঁলোকক আমি অলপ সহায়ৰ হাত আগবঢ়াব পাৰে নেকি সেই চিন্তাৰে আমি কিছু চাউল দালি মিঠাতেল আৰু আলু আৰু চেনি আমি কিছু ৰাইজক আমি এই চাপকাঠি ওদালগুৰিত আমি দিবলৈ আহিছোঁ আৰু ৰাইজক লগ পাই আমি অতিকে আনন্দিত হৈছোঁ তেওঁলোকে চৰকাৰলৈ যিখিনি বাট চাই আছিল এতিয়ালৈকে চৰকাৰৰ যিখিনি ৰেচন বা সাহায্য এইটো আহি পোৱা নাই কিন্তু প্ৰশাসনে বা জিলা প্ৰশাসনে কৈ আছে যে চৰকাৰৰ যিখিনি সাহায্য অতি সোনকালে তেওঁলোকে বিতৰণ কৰিব তো আমি আমাৰ অফিচলৈ বা আমাৰ তাতে বহুখিনি মানে যোগাযোগ চলি আছিল বা আমাক খবৰ দিছিল যে বহুখিনি মানুহ টাউনত আশে পাশে যিবিলাক গাঁও অঞ্চল আছে সেইবিলাকত মানে তেওঁলোকে যথেষ্ট কষ্টৰ দিন কটাব লগা হৈছে তো ইয়াৰ কাৰণে আজি আমি এই পদক্ষেপটো লৈছোঁ অনাগত দিনত আমি চাম যে আমাৰ যিখিনি ৱেলৱেজাৰ আছে আমাক যিখিনি মানে সহায় সদায় কৰে তেওঁলোকৰ পৰা সহায় লৈ পেলাই বা আমাৰ নিজস্ব কৰ্মীবিলাকৰ পৰা সহায় লৈ পেলাই আমি ভৱিষ্যতত ৰাইজক কেনেকৈ সহায়ৰ আগবঢ়াব পৰা যায় সেই গোটেই দিশটো আমি চাম আৰু এটা কথা মই আজি এইখিনিতে মই স্পষ্টকৈ ক'ব বিচাৰিম যে নিজামুদ্দিন যি মাৰ্কাছৰ যি কথা দেশজুৰি এটা চৰ্চিত হৈছে আৰু অসমৰ পৰাও প্ৰায় 500জন এই নিজামুদ্দিন মাৰ্কাছত তাত অংশগ্ৰহণ কৰিছিল উপস্থিত হৈছিল কিছু লোক ইয়াতে উভতি আহিছে কিছু দিল্লীতে আছে তো এইটো এটা ডাঙৰ ঘটনা হৈ গ'ল আৰু এই ঘটনাই সমগ্ৰ দেশত এটা মানে এটা আত্মঘাতী এটা পৰিৱেশ মানে সৃষ্টি কৰিছে বুলি মই ক'ব খোজোঁ আৰু নিখিল বড়ো ছাত্ৰ সন্থাই আমি চৰকাৰক আহ্বান জনাইছোঁ যে নিজামুদ্দিন মাৰ্কাছত যিবিলাক মানুহে গৈছিল আৰু যিবিলাক মানুহ ঘূৰি আহি ৰাইজৰ মাজৰ সংস্পৰ্শলৈ আহিল তেওঁলোকক অতি শীঘ্ৰে বিচাৰি পেলাই তেওঁলোকক টেষ্ট কৰিব লাগে কোৱাৰেণ্টাইন কৰিব লাগে যিবিলাকক পজিটিভ পায় তেওঁলোকক এটা বিশেষ ব্যৱস্থাৰে তেওঁলোকক চিকিৎসাৰ কাৰণে ব্যৱস্থা ল'ব লাগে আৰু যাতে তেওঁলোকে যিবিলাকে নিজামুদ্দিন মাৰ্কাছত উপস্থিত হৈছিল বা গৈছিল তেওঁলোকে কোনো কাৰণত যাতে লুকাই নাথাকে বা ৰাইজেও লুকাই নাৰাখে ঘৰখনো লুকাই নাৰাখে তেওঁলোকক অতি শীঘ্ৰে বিচাৰি পেলাই চৰকাৰে কঠোৰ পদক্ষেপ লৈ পেলাই তেওঁলোকক টেষ্ট কৰা চিকিৎসা কৰা বা কোৱাৰেণ্টাইন কৰাৰ কাৰণে ব্যৱস্থা ল'ব লাগে আমি নিখিল বড়ো ছাত্ৰ সন্থাই আমি দাবী জনাইছোঁ কাৰণ তেওঁলোকৰ ভুলৰ কাৰণে আমি এই সমাজ বা এই ৰাজ্য বা দেশখন আমি ধ্বংস কৰিব নোৱাৰোঁ তেওঁলোকে কি কাৰণত তেওঁলোকে ইমান দিনে যে নোকোৱাকৈ থাকিল সেইটো এটা আচৰিত ঘটনা আৰু ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই সেই পৰিৱেশটোলৈ আমি গৰিহণাও দিছোঁ আৰু তেওঁলোকে সচেতন হওক আৰু নিজৰ দায়িত্ব নিজে পালন কৰক।